বিশেষ উদ্দেশ্য লৈ পেলাই আপোনালোকক মাতিছোঁ। কাৰণটো হ'ল উদ্দেশ্য যে আমাৰ 3 নম্বৰ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা আমাৰ BPF ৰাজনৈতিক দলৰ যি প্ৰাৰ্থী আছিলে মেডাম শিউলি মহিলাৰী, তেখেতে 3 নম্বৰ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা ভালকৈ জিকি গ'ল আৰু আমাৰ যিবিলাক কৰ্মকৰ্তা আছে BPF ৰাজনৈতিক দলত নিৰ্বাচনৰ সময়ত যিমানবিলাক কষ্ট কৰি পেলাই কাম কৰিল সকলোকে মই আজি এইখন প্ৰেছ মিটৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু যেহেতু আমাৰ যিজনী MLA নিৰ্বাচিত হৈ গ'ল, এই নিৰ্বাচিত MLA আমাৰ BPF ৰাজনৈতিক দলৰ পৰা একমাত্ৰ মহিলা MLA হ'ল। আমাৰ BPF ৰাজনৈতিক দলৰ একেতেই অকল মহিলা MLA। তাৰপিছত আমাৰ এটা আৰু আমি ক'ব বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ হ'ল আমাৰ BTCৰ কি বুলি কয় ৰাজধানী। BTCৰ প্ৰধান কাৰ্যালয় আমাৰ কোকৰাঝাৰত অৱস্থিত আছে। তাৰ কাৰণে আমি BPF ৰাজনৈতিক দল হিচাপে দেৱৰগাঁও ব্লক কমিটি হৈ পেলাই আমি আমাৰ 3 নম্বৰ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা যিজনী প্ৰাৰ্থীয়ে BPF ৰাজনৈতিক দলৰ পৰা MLA নিৰ্বাচিত হৈ গ'ল, এইটো মন্ত্ৰিত্ব দিবৰ কাৰণে আমি আমাৰ হাইকমাণ্ডক আমি অনুৰোধ জনাইছোঁ। আমাৰ হাইকমাণ্ড শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱক আমি অনুৰোধ জনাইছোঁ যেন এখেতৰ নাম আসাম কেবিনেট মন্ত্ৰীসভাত যেন অন্তৰ্ভুক্ত কৰাবৰ কাৰণে এখেতে ব্যৱস্থা লয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যেন আমাৰ কোকৰাঝাৰৰ পৰা BTCৰ সৰ্বাংগীন উন্নয়ন আৰু উন্নতিৰ কাৰণে, যিহেতু এখেতে বহুত চিন্তা চৰ্চা কৰে, বহুত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ 3 নম্বৰ কোকৰাঝাৰ BTC MLA সমষ্টিৰ পৰা শিউলি মহিলাৰী ডাঙৰীয়ানী যিহেতু জিকি গ'ল, এখেতৰ কেবিনেট মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি যেন লয়, তাৰ কাৰণে আমি আমাৰ মাননীয় শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি ভাবিছোঁ যে আমাৰ BTCত উন্নয়ন আৰু উন্নতি ক্ষিপ্ৰভাৱে হোৱাৰ কাৰণে যিহেতু এজন দক্ষ লিডাৰ আমাক লাগে, আৰু আমি ভাবিছোঁ, আমি চিন্তা কৰিছোঁ যে সকলো কেপাচিটি, এবিলিটি আৰু জ্ঞান থকা এজনী MLA আমি এইবাৰ পাবলৈ সক্ষম হৈছোঁ, শিউলি মহিলাৰী ডাঙৰীয়ানীক। এখেতে মনে প্ৰাণে ইচ্ছা কৰিছে যে এখেতে BTC অঞ্চলৰ আৰু অসমৰ ৰাইজৰ কাৰণে নিজক উৎসৰ্গা কৰি পেলাই কাম কৰিবৰ ইচ্ছা প্ৰকাশ কৰিছে। আৰু সেইকাৰণে আমি দেৱৰগাঁও ব্লক কমিটি BPFৰ হৈ পেলাই অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ BPF ৰাজনৈতিক দলৰ মুৰব্বী আৰু চেণ্ট্ৰেল ৱৰ্কিং কমিটি PMB কমিটি এখেতসকলে যেন এখেতৰ নামটো কনচিডাৰ কৰি পেলাই নমিনেট কৰি দিয়ে যেন অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰিত্ব লাভ কৰিবৰ কাৰণে যেন শিউলি মহিলাৰী ডাঙৰীয়ানী সক্ষম হয়। এইখিনি অনুৰোধ কৰিবৰ কাৰণে আমি আজি আপোনালোকক আহ্বান কৰিছোঁ। আপোনালোকৰ দ্বাৰা যেন আমাৰ যি মেছেজ, সেই মেছেজটো আমাৰ সকলো বিষয়ববীয়াসকললৈ যায় আৰু আমাৰ ৰাইজে যেন গম পায় যে আমাক মন্ত্ৰিত্ব লাগে। মোৰ লগতে আমাৰ মহিলা কমিটিৰ সভানেত্ৰী এখেতেও চমুকৈ ক'ব, মই এখেতক অনুৰোধ কৰিম। আমি বিচৰা মতে যদি মন্ত্ৰিত্ব আমি পাওঁ আৰু পাবই লাগে আৰু পাম, আমাৰ ভৰসা আছে, আমাৰ বিশ্বাস আছে। আৰু আমি যোৱা নিৰ্বাচনৰ সময়ত যেতিয়া আমি কেম্পেইন কৰিছিলোঁ, সেই কেম্পেইনত আমি প্ৰচাৰেই চলাইছিলোঁ যে আমাৰ MLA জিকি গ'লে মন্ত্ৰিত্ব সুনিশ্চিত মন্ত্ৰিত্ব পাবই, আৰু BTC আৰু অসমৰ ৰাইজৰ কাৰণে বেছি ভালকৈ কাম কৰিবৰ কাৰণে সুবিধা আমি এটা পাম বুলি আমি আশা কৰিছোঁ।
সেইকাৰণে আমি ভাবিছোঁ যে ডক্তৰ ডাঙৰ কথা নহয়, সকলো ডক্তৰতে কাম কৰিব লগা আছে, সকলো বিভাগতে কাম কৰিব লগা আছে। সমন্বয় ৰাখি পেলাই সকলো বিভাগৰ লগত আলাপ আলোচনা কৰি পেলাই বাইদেৱে BTC আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিব। অকল আমি এই সময়ত বিচাৰিছোঁ যে আমাৰ সন্মানীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ শিউলি মহিলাৰীক এখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি ল'ব লাগে।